children, আজি তোমালোকক আমাৰ লেসন নম্বৰ 4 Uses of ICT অৰ্থাৎ ICT ৰ ব্যৱহাৰ এই পাঠটো পঢ়াবলৈ লৈছো তোমালোকে কিতাপ উলিয়াই লবা কিতাপখনৰ এই লেসনটোৰ আৰম্ভণিতে তোমালোকে দেখিছা দুটা বক্সৰ ভিতৰত দুখন ছবি দিয়া আছে দুইখন ছবিয়ে তোমালোকৰ নিশ্চয় চিনাকি আৰু তোমালোকক কৈছে যে work with a friend তোমালোকৰ বন্ধুৰ সৈতে আলোচনা কৰিব দিছে write down at least 3 uses of each of the devices এই ডিভাইস দুটাৰ যিকোনো তিনিটা অতি কম তিনিটা ব্যৱহাৰ তোমালোকক লিখিব দিছে Can you say in what ways the two devices are similar and in what ways they are different তোমালোকে ক'ব পাৰিবানে যে কি ধৰণে এই দুইটা ডিভাইস একে ধৰণৰ আৰু কোন ধৰণত এই দুইটা ডিভাইস বেলেগ ধৰণৰ হয় Both these devices are used in ICT এই দুইটা ডিভাইসে ICT ব্যৱহাৰ হয় Do you know what ICT is তোমালোকে জানানে ICT কি হয় আমি ICT জানিবৰ কাৰণে এই লেসনটো পঢ়িব লাগিব Apurva and Anis came to their teacher with a complaint Apurva আৰু Anisে এটা কমপ্লেইন্ট লৈ তেওঁলোকৰ টিচাৰৰ ওচৰলৈ আহিছে Ma'am a few of our classmates are peeping through the window of the ICT lab আমাৰ কেজনমান ক্লাসমেটে মানে একে লগৰ ক্লাসমেট বুজি পাইছা নহয় একেলগে পঢ়া তোমালোকৰ হেহতে কি কৰিছে ICT ল্যাবৰ উইন্ডো দি খিৰিকী দি পিপ কৰিছে মানে জুমি চাই আছে The seniors are working there senior বিলাকে তাত কাম কৰি আছে মানে জ্যেষ্ঠ বিলাকে কাম কৰি আছে Ritika ma'am looked at the two pupils দুইগৰাকী ছাত্ৰ-ছাত্ৰীলে Ritika ma'am চাইছিল She smiled at them আৰু তেওঁ হিহঁতৰ ফালে চাই হাঁহিছিল and said আৰু কৈছিল Is that so হেতু কথা নেকি Do you also want to see what is going on at the lab তোমালোকেও হে ল্যাবত নো কি হৈ আছে হেতু জানিব বিচাৰা নেকি চাব বিচাৰা নেকি Yes ma'am they responded cheerfully হিহঁতে একদম ভালে লাগিল হিহঁতৰ ইমান আনন্দেৰে কৈছিল হয় ma'am The teacher promised to take their class to the lab that afternoon টিচাৰ গৰাকীয়ে হিদনাই আবেলি মানে বিয়লিৰ ভাগত হিহঁতক গোটেই ক্লাছটোকে ল্যাবলৈ নিবলৈ প্ৰমিস কৰিলে মানে নিম বুলি ক'লে তোমালোকৰ এট দা ল্যাব মানে হিহঁতক ল্যাবত লৈ গৈছে তাত কথাখিনি হৈছে মানে আলোচনাখিনি হৈছে মেমে কৈছে Hello everyone let's begin with a question Hello everyone এতিয়া এটা কোৱেশ্চনেৰে আৰম্ভ কৰো Can anyone tell me the name of this lab কোনোবাই ক'ব পাৰিবা নেকি এই ল্যাবটোৰ নাম কি এনিছে ক'লে ICT lab ma'am এই ল্যাবটোৰ নাম হৈছে ICT lab মেমে কৈছে এবাৰ what is the full form of ICT anyone ICT full form নো কি কোনোবা ক'ব পাৰিবা নেকি অপূৰ্ব sorry ma'am I don't know অপূৰ্ব ক'লে sorry ma'am I don't know মই নাজানো ICT stands for Information and Communication Technology will you remember it ICT হৈছে মানে Information আৰু Communication Technology এই তিনটা শব্দৰ পৰা I C আৰু T লগ হৈছে মানে ইনফৰমেশনৰ পৰা I কমিউনিকেশনৰ পৰা C আৰু টেকনলজিৰ পৰা T এতিয়া যদি আমি অসমীয়াত কওঁ ইনফৰমেশন মানে হল তথ্য কমিউনিকেশন মানে হল যোগাযোগ আৰু টেকনলজি মানে হল প্ৰযুক্তি will you remember it তোমালোকে মনত ৰাখিবানে তোমালোকে মনত ৰাখি থবা হৰিয়ে তৎক্ষণাত উত্তৰ দিলে yes ma'am information and communication technology অৰ্থাৎ ICT মানে হৈছে information and communication technology ma'am now let's look at the projection screen ma'am ক'লে এবাৰ এতিয়া তোমালোকে projection screen খনলৈ চোৱা এই যিখন projection screen ওপৰৰ ফালে আছে হেখনলৈ চাব দিছে what do you see on the screen তোমালোকে স্ক্ৰিন খনত কি দেখিছা মেমে কৈছে স্বপ্নাই কৈছে there are computers a laptop a mobile phone and a radio তাত কি আছে কম্পিউটাৰ আছে ল্যাপটপ আছে মোবাইল ফোন আছে আৰু ৰেডিও আছে মাজনী কৈছে এবাৰ there is a tall tower and a satellite তাত এটা ওখ টাৱাৰ আছে আৰু স্যাটেলাইট আছে এটা উপগ্ৰহ আছে ma'am very good মেমে কৈছে very good besides this there is a server in the picture খনত এটা সাৰ্ভাৰো আছে হৰিয়ে কৈছে yes ma'am হয় ma'am can anyone tell me some of the uses of a computer কোনোবাই কম্পিউটাৰৰ কিছুমান ব্যৱহাৰ ক'ব পাৰিবা নেকি এবাৰ আনিছে কৈছে আকৌ আনিছে কি বুলি ক'লে we use computer to draw calculate and play online games আমি কম্পিউটাৰ কি কামত ব্যৱহাৰ কৰো আকিবৰ কাৰণে গণনা কৰিবৰ কাৰণে ক্যালকুলেট কৰিবৰ কাৰণে আৰু প্লে অনলাইন গেম খেলিবৰ কাৰণে অপূৰ্বই কৈছে sometimes we watch movies too আমি কেতিয়াবা মুভিজ চাও মানে সিনেমাও চাও
Ma'am, এবাৰ মেমে কৈছে very good, বৰ ভাল, very good. A computer can perform many other tasks. এটা কম্পিউটাৰে আৰু বহুত বেলেগ বেলেগ ধৰণৰ কাম কৰিব পাৰে। You can design, তুমি ডিজাইন কৰিব পাৰা, কম্প'জ কৰিব পাৰা, মানে ABCD এনেকৈ আখৰ শব্দ লিখিব পাৰা, এডিট কৰিব পাৰা, ডাউনলোড কৰিব পাৰা, and save images and audio video materials, আৰু ইমেজ ছবি নাইবা অডিঅ' ভিডিঅ' মানে শুনা বা দেখা পোৱা যিকোনো ধৰণৰ বস্তু আমি তাত ডাউনলোড আৰু ছেভ কৰিব পাৰোঁ। স্বপ্নাই কৈছে এবাৰ মেডাম can we do similar things on our mobile phones? আমি একে ধৰণৰ কাম মোবাইল ফোনতো কৰিব পাৰোঁ নেকি? I have seen my brother once recite and record a poem on his mobile phone. মই দেখিছিলোঁ বা মোৰ দাদাই এবাৰ কি কৰিছিল, ৰিচাইট আৰু ৰেকৰ্ড কৰিছিল, আবৃত্তি কৰিছিল আৰু ৰেকৰ্ড কৰিছিল এটা পয়েম, এটা কবিতা অন হিজ মোবাইল ফোন। আৰু কিহত মোবাইল ৰেকৰ্ড কৰিছিল? তেওঁৰ মোবাইল ফোনত। হি সেন্ট ইট টু হিজ ইংলিছ টিচাৰ ফৰ হাৰ কমেণ্টছ, আৰু তেওঁৰ ইংলিছ টিচাৰলৈ যাতে তেওঁৰ মতামত পায় সেইকাৰণে পঠাই দিছিল। মেম, ইনফেক্ট that is a good example of the use of ICT, আৰু আসলতে সেইটোৱে হৈছে এটা ICT ইউজৰ, ICT ব্যৱহাৰৰ ভাল উদাহৰণ। Like computers, a smartphone is a digital device that can perform similar functions. কম্পিউটাৰৰ নিচিনাকৈ এটা স্মাৰ্টফোনেও, মানে তোমালোকে এতিয়া যি ফোনত এই ধৰণৰ কামবিলাক কৰি আছা, আমি এতিয়া অনলাইন ক্লাছ কৰি আছোঁ, য'ত চাই আছা, এইবিলাকক স্মাৰ্টফোন বুলি কয়। আৰু এইবিলাকো এটা ডিজিটেল ডিভাইচ যিটোৱে একে ধৰণৰ কাম কৰিব পাৰে, একে ধৰণৰ ফাংচন কৰিব পাৰে। ফৰ most of these tasks, the computer and the mobile phone require internet connectivity. আৰু বেছিভাগ কামৰ কাৰণে কম্পিউটাৰ আৰু মোবাইল ফোনক কি লগা হয়? ইণ্টাৰনেট কানেক্টিভিটি, ইণ্টাৰনেটৰ সংযোগ লগা হয়। এনিছ, মেডাম, আৰ both the computer and the mobile phone ICT? এবাৰ এনিছে সুধিছে কি মোবাইল ফোন আৰু কম্পিউটাৰ দুয়োটাই ICT হয়নে? মেমে কৈছে they are ICT devices that use technology to create, collect, process and manage information. আৰু সেইবিলাকে ICT ডিভাইচ যিবিলাকে কি কৰে? টেকনলজি ইউজ কৰে, প্ৰযুক্তি ইউজ কৰে, টু ক্ৰিয়েট বনাবৰ কাৰণে, কালেক্ট সংগ্ৰহ কৰিবৰ কাৰণে, প্ৰচেছ কৰিবৰ কাৰণে, এণ্ড মেনেজ ইনফৰমেশ্যন, আৰু ইনফৰমেশ্যনটো মেনেজ মানে পৰিচালনা কৰিবৰ কাৰণে। মেৰী, মেডাম, হোৱাট আৰ দ্য চিনিয়ৰ্ছ ডুইং ইন দ্য লেব? চিনিয়ৰ্ছবিলাকেনো এই লেবত কি কৰি আছে? মেম, here they learn about hardware and software components of a computer. তোমালোকে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সেই বিষয়ে তোমালোকে পিছত জানিবা, কিন্তু মেমে কৈছে যে তাত তেওঁলোকে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ কম্পনেণ্টছৰ বিষয়ে শিকি আছে। They also learn to use ICT for their studies. আৰু সিহঁতৰ ষ্টাডিৰ কাৰণে, অধ্যয়নৰ কাৰণে ICT নো কেনেকৈ ব্যৱহাৰ কৰে সেইটো শিকিছে। মেম, could you tell us more about ICT? আপুনি আমাক ICTৰ বিষয়ে আৰু বেছি ক'ব পাৰিবনে? মেৰিয়ে সুধিছে। Ma'am, of course. It is the use of technology to communicate information at a very fast speed and with accuracy. এইটো হৈছে ইনফৰমেশ্যন মানে তথ্য যোগাযোগৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি যাতে খুব সোনকালে আমি তথ্যবিলাক পঠিয়াই দিব পাৰোঁ আৰু শুদ্ধভাৱে পঠিয়াই দিব পাৰোঁ, সেইটো হৈছে ICT. For example, a computer requires internet connectivity to enable searching for information. উদাহৰণস্বৰূপে আমি যিকোনো ধৰণৰ ইনফৰমেশ্যন চাৰ্চ কৰিবৰ কাৰণে কম্পিউটাৰত কি লগা হয়? ইণ্টাৰনেট কানেক্টিভিটি লগা হয়। There are applications called search engines or browsers. তোমালোকে এপ্লিকেশ্যন জনা হৈছা বহুতেই, বা ব্ৰাউজাৰ্ছ কি এইবিলাক জনা হৈছা। গতিকে চাৰ্চ ইঞ্জিন বা ব্ৰাউজাৰ কিছুমান আছে, গুগল বা ইয়াহু, that we use to search for information. তথ্য বিচাৰিবৰ কাৰণে আমি এই ধৰণৰ গুগল নাইবা ইয়াহু এনেধৰণৰ চাৰ্চ ইঞ্জিন বা ব্ৰাউজাৰ ব্যৱহাৰ কৰোঁ। These search engines take you to various websites containing information
for your specific questions. তোমাৰ যি ধৰণৰ স্পেসিফিক কোৱেশ্চন সোধা নেটত হে ব্ৰাউজাৰত বা সাৰ্চ ইঞ্জিনত মাৰি দিয়া সেই সাৰ্চ ইঞ্জিনটোৱে তোমাক বিশেষ ওয়েবসাইটলৈ লৈ যায় য'ত তোমাৰ কোৱেশ্চনটোৰ স্পেসিফিক আনসাৰ থাকিব পাৰে এবাৰ হৰিয়া সুধিছে I have played online games but how do we use ICT for studies মই অনলাইন গেম খেলিছো কিন্তু ICT আমাৰ অধ্যয়নৰ কাৰণে আমাৰ শিক্ষাৰ ক্ষেত্ৰত ন ICT আমি কেনেদৰে ব্যৱহাৰ কৰিম আমি সুধিছে in many ways actually আসলতে বহুত ধৰণে কৰিব পাৰা For example, if you are asked to do a project on English grammar, যদিহে তোমালোকক ইংলিশ গ্ৰামাৰৰ ওপৰত এটা প্ৰজেক্ট বনাবলৈ কোৱা হয়, তেতে কি কৰিব লাগিব? You will be able to use your ICT skills. তোমাৰ ICT skills মানে তুমি information and communication technology কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰা সেই কৌশলটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা to locate ক'ত থাকে বস্তুটো, access সেই বস্তুটো কেনেকৈ আহৰণ কৰিব পাৰিবা and gather information আৰু ইনফৰমেশনটো কেনেকৈ সংগ্ৰহ কৰিব পাৰিবা গেদাৰ কৰিব পাৰিবা from websites like কেনেকুৱা ধৰণৰ ইনফৰমেশন ক'ত পাবা কেনেকুৱা ওয়েবসাইটত পাবা www.cambridgeenglish.org or বা www.oxfordonlineenglish.com এনে ধৰণৰ ওয়েবসাইটত তোমালোকে সেই ধৰণৰ ইংলিশ গ্ৰামাৰৰ ইনফৰমেশন পাব পাৰা তোমালোকৰ আজিও যদি তোমালোকে ইতিমধ্যে জানা হৈছা গুগল দেখিছা তোমালোকৰ মোবাইলত গতিকে গুগলত গৈ এই যি ধৰণে লিখা আছে www.cambridgeenglish এইকেইটা তোমালোকে টাইপ কৰি চাবা লগতে এন্টাৰটো মাৰি দিবা কি ধৰণে আহি যাব তোমালোকে চাবা Let's visit the ICT lab tomorrow আমি ICT lab আকৌ কাইলৈ ভিজিট কৰিম I will show you ways in which ICT can help us learn English grammar. ICT কি দৰে ইংলিশ গ্ৰামাৰ শিকাত আমাক সহায় কৰিব পাৰে কাইলৈ আমি শিকিম All the children সকলো চিলড্ৰেনে কৈ উঠিলে এবাৰ Yes ma'am, thank you ma'am. হ'ব ma'am, thank you ma'am. ধন্যবাদ ma'am. এতিয়া তোমালোককো ধন্যবাদ দিবৰ সময় হ'ল Thank you. আৰু তোমালোকে ইতিমধ্যে ICT কি বস্তু শিকিলা ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি আৰু ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি অৰ্থাৎ তোমালোকৰ মোবাইলটোৰে যে তোমালোকে পঢ়াৰ ক্ষেত্ৰতো বহুত তথ্য পাব পাৰা হেতু ইতিমধ্যে জানা হৈছে তোমালোকে অনলাইন ক্লাছ বিলাকো কৰি আছা ভিডিও কিদৰে ইউটিউবত চাই আছা হেতু তোমালোকে জানিছা ঠিক তেনেদৰে গুগল বা ইয়াহু এই ধৰণৰ সাৰ্চ ইঞ্জিন বিলাক ব্যৱহাৰ কৰিও যে আমি বহুত তথ্য পাব পাৰো তোমালোকে ইয়াত ধৰা বহু শব্দ তোমালোকে অৰ্থ ময়ো কৈ যাব পৰা নাই সময়ৰ অভাৱৰ কাৰণে সেইবিলাকৰ অৰ্থ তোমালোকে চাব পাৰা এটা যিকোনো ধৰণৰ এটা একচুয়ালি মানেনো কি একচুয়ালি মিনিং বুলি মাৰি দিলে গুগলত গৈ তাত মিনিংটো আহি যাব বা একচুয়ালি মিনিং ইন হিন্দী এনেকুৱা ধৰণৰ মাৰি দিলে হিন্দীত মিনিংটো আহিব অসমীয়াটো কিছুমান শব্দৰ মিনিং অসমীয়াত পোৱা যায় কিন্তু অসমীয়াত খুব কম মিনিং পাবা গতিকে এই ধৰণে তোমালোকে ICT ইউজ কৰিব পাৰিবা অকল মোবাইলত গেম খেলিয়ে ব্যস্ত নাথাকিবা গতিকে শুভেচ্ছা থাকিল তোমালোকক আকৌ লগ পাম থ্যাংক ইউ